ৰঙালীৰ আগমন পালেহি নিৰ্বাচন দলে বলে ভূত দিও আহা ঐ গোবিন্দাই ৰাম ৰঙালীৰ আগমন পালেহি নিৰ্বাচন দলে বলে ভূত দিও আহা ঐ গোবিন্দাই ৰাম ও নিৰ্বাচন 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 ৰঙালীৰ আগমন দলে বলে ভূত দিও বোলা হে গাইজ কেনে আছে সকলো মই মুন্না ভাই একচুৱেলি আজি মানে কিবা এটা ভাল লাগি আছে কাৰণ আজি মই কলেজ গৈছিলো আৰু কলেজ যোৱাৰ পিছত মানে যি এটা ঘটনা হ'ল মই ভাবিব নোৱাৰা এটা বিষয় হৈ গৈছে আজি কলেজত কাৰণ আজি কলেজত গৈছো ক্লাছ কৰিলো তাৰ পিছত মই ঘৰলৈ গুচি আহিম বুলি ভাবিছো তো তেনেতে মানে পটককে দেখা পালো আমাৰ কলেজত ইলেকশ্যনৰ প্ৰচাৰ চলি আছিল নিৰ্বাচনৰ প্ৰচাৰ সো আপোনালোকে সেইটো নাভাবিব আকৌ বোলে নিৰ্বাচনৰ প্ৰচাৰ বুলি কিবা দলগত প্ৰচাৰ চাগে কিবা দলৰ প্ৰচাৰ একচুৱেলি এইটো কিবা দলৰ প্ৰচাৰ নহয় সকলোৱে যে ভোট দিব লাগে ভোট দিয়াটো যে আমাৰ মৌলিক অধিকাৰ সেই বিষয়ৰ ওপৰত এটা প্ৰচাৰ চলাইছিলে তেওঁলোকে এই আমাৰ ৰঙালী বিহু আহি আছে লগতে ইলেকশ্যনো কৰিছে তো সেই কাৰণে কি কৰিলে এওঁলোকে ইলেকশ্যনৰ যিটো প্ৰচাৰ সেইটো বিহুৰ মাধ্যমে কৰিলে আৰু কি হ'ল যিকেইজন মানুহক লগ পালো মানে আচৰিত মানে মই একদম সাৰপ্ৰাইজ হৈ গলো অ গড সঁচাকে কৈছো তামাম লাগিছে গতিকে বলক সেই ভিডিঅ'টো চাওক মজা এক্সকিউজ মি টিমৰ লগত নিৰ্বাচনীৰ প্ৰচাৰ তামাম লাগিছে দে তামাম এতিয়া আৰু এজনক দেখুৱাইছো আমাৰ নগাঁৱৰ জুবিন দা কোনে পাৰিব লাইক ইট মোক এইটো লাগে চলো সকলোৱে সোণৰ অসম গঢ়িম জানো আকাশখন ধুনীয়া Thank you, love you all. আকৌ লগ পাম হিমাংশু দাই আমি সকলো নৱবাসী ৰাইজক মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুন্না ভাই MBBS নহয় এইটো বেলেগ এটা চেনেল আছে এম ভাই ব্লগ সকলোৱে ছাবস্ক্ৰাইব কৰক আৰু কিনাৰত থকা ঘণ্টিটো দবাই দিয়ক কি কৰে কৰিব আৰু সেইটো গোটেইকেইটা আহে আমি নতুন প্ৰজন্ম হয় আমি ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ আৰু ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ আমি সকলোৱে ভোট দিব লাগে ভোট দিয়াৰ কাৰণে নগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আমি বহুত কাম কৰি আছোঁ গোটেইখিনি একেলগে আছোঁ চাকৰি বিচাৰ আছে আৰু সহকৰ্মী আছে গতিকে আপোনালোকে সকলো ওলাই আহক 27 তাৰিখে আমি চবে ভোট দিব লাগিব এইবাৰ কিন্তু অসম গঢ়িব লাগে সকলোৱে কৈছোঁ যে ভোট দিব লাগে আমি সকলোৱে থেংক ইউ লাভ ইউ অল এনজয় অসম থেংক ইউ দাদা থেংক ইউ এয়া হৈছে পাপুদা পাপুদা কিবা এটা যদি কয় মুন্নাই খুব ধুনীয়া আজি বিহু গালে আমি একচুৱেলি ইলেকশ্যন কেম্পেইনিং কৰি আছো এক্সকিউজ মি অফিচিয়েলি চেনেলৰ জৰিয়তে আৰু মোৰ পুৰণা এটা স্মৃতি আজি ইয়ালৈ আহি গ'ল মোৰ মনলৈ কাৰণ মই নগাঁও মহাবিদ্যালয়ত উপস্থিত আছো নগাঁও মহাবিদ্যালয়ত মই 3 বছৰ ডিগ্ৰী কটাই গৈছো আৰু মোৰ আপোন হৃদয়ৰ এখন কলেজ আৰু ইয়াত ইমান ধুনীয়া এটা পৰিৱেশ তাৰ মাজত আমি শ্বুটিং কৰিলো আৰু মুন্না তোমাক ধন্যবাদ জনাইছো এই মুন্নাই এনেদৰে সাংস্কৃতিক দিশত
পঢ়া শুনাৰ দিশত আগুৱাই যাওক তাৰ কামনা কৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ এইবাৰ ৰঙালীৰ আগমন আৰু আহেই পালে নিৰ্বাচন গতিকে দুইটা একেলগে চলিব গতিকে সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে দলে বলে ভোটদান কৰোঁ আহক মই এইখন কলেজতে পঢ়া মোৰ ঘৰ নগাঁৱত আৰু নগাঁৱৰ এই কলেজখনক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰোঁ যে সদায় মই নগাঁও কলেজ ৰাইট গতিকে সকলোকে ধন্যবাদ আৰু আপোনালোকে আজি কৰা শ্বুটিংটো এক্সকিউজ মি অফিচিয়েল এই ইউটিউব চেনেলৰ মাধ্যমেৰে উপভোগ কৰিব পাৰিব আমি কিদৰে সজাগতা কৰি আছোঁ আৰু ইয়াৰ লগত আমাৰ লগত সহযোগ কৰিছে নগাঁও ইলেকশ্যন ডিষ্ট্ৰিক্টে গতিকে জিলা প্ৰশাসনৰ প্ৰতিগৰাকী ডি চি মেমকে আৰম্ভ কৰি প্ৰতিগৰাকী বিষয়ববীয়া বন্তি তালুকদাৰ মেডাম আস্মিতা মেডাম তাৰপিছত বিদ্যাশ্ৰী লাংখিছা মেডাম সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এক্সকিউজ মিৰ জৰিয়তে কৰিবলগীয়া এই প্ৰচাৰে আমাৰ নগাঁওবাসী ৰাইজৰ যাতে মন জয় কৰে সেয়া আহ্বান জনাইছোঁ সেয়া কামনা কৰিছোঁ আৰু লগতে সকলো যাতে দলে বলে ভোট দিবলৈ আগুৱাই আহি আমাৰ সঠিক আৰু শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত সহায় কৰে থেংক ইউ ছ মাছ থেংক ইউ দাদা বহুত ভাল লাগিল পাপু দা থেংক ইউ ভেৰি মাছ আৰু আমাৰ নগৰ জুবিন দা মানে হিমাংশু দা থেংক ইউ ভেৰি মাছ চ' বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰিব আৰু যদি চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব